মাটি অকণ খুৱাই দিব। এই আঞ্জা সৰকি নাযায়। Master chef is ready. Hello everyone, welcome back to my channel. কি খবৰ আপোনালোকৰ? আশা কৰোঁ আপোনালোক ভালে আছে আৰু মোৰো ভাল। Hello everyone, good morning. ধুনীয়াকৈ মই ৰাতিপুৱা আজি জগিং কৰি আহিছোঁ। আহি পিনে এতিয়া গা পা ধুই ফ্ৰেছন আপ হৈ এতিয়া আহিছোঁ কিচেনত। এইটো লগাই লৈছোঁ। চ' এতিয়া ভাত বনাব লাগিব। আজিৰ দিনটো যে বহুত কিবা কিবি কাম কৰিছোঁ, আপোনালোককো দেখুৱাই থাকিম। চ' ভিডিঅ'টো এতিয়া শেষলৈ চাই থাকিব। So master chef is ready now. তো মোৰ এইটো ভিডিঅ' মই ছেটাৰডে শ্বুট কৰি থৈছিলোঁ আৰু আজি যিহেতু শনিবাৰ হয় চব বিশ্বই মানে আজি ভেজ খায়, তো তাৰ কাৰণে আজি আদা নহৰু নিদিয়াকৈ চব আঞ্জা পাচলি বনাব লাগিব। চ' আজি মই ভাবিছিলোঁ যে বেঙেনা তাৰে ডিমাণ্ড একচুৱেলি সিয়ে কৈছে যে বেঙেনা ভাজি মানে মটৰৰ সৈতে ভাজি বনাই দিম তাক, তো সেইখন বনালোঁ। আজি যেনেকৈ জুইটো বনাইছোঁ মই, ঠাণ্ডা দিন আহি গ'লতো এতিয়া জুইত বনাব পাৰি। তো মই এতিয়া ভাজিখিনি বহাই থৈ বাহিৰত চাহ খাবলৈ যাম একদম ৰ'দত। বাকী চবে খাইহে আছে, দেখিছে নহয় চবে খাই আছে। আৰু এতিয়া মই মোৰ গ্ৰীণ টি কাপ লৈ গৈছোঁ। তো এতিয়া ৰ'দৰ বহি ধুনীয়াকৈ চাহকাপ খাই লওঁ। ঠাণ্ডা দিনত ইমান যে ভাল লাগে ন এনেকৈ চাহকাপ খাই, চবৰ লগত বহি লেকচাৰ মাৰি কেতিয়া সময় পাৰ হৈ গমেই নাপায়। আমি চবেই জানেনে কি লেকচাৰ মাৰি আছোঁ, মানে আগতে মই বিয়া নহওঁতে কি হৈ আছিলে, কেনেকৈ ঘৰখন চলিছিলে, কেনেকৈ খেতি পথাৰ চলিছিলে, সেইবোৰ কথা পাতি আছিলোঁ। আমাৰ ঘৰখন মানে আমি য'ত থাকোঁ সেইটো গাঁও হয়, মানে মৰিগাঁৱৰ পৰা 10 কিলোমিটাৰ মান আহিব লাগে, কিন্তু একদম ৰোড ছাইড হয়। গাঁৱৰ এনভাইৰনমেণ্টত থাকি পিনে খুব ভাল লাগে, একদম পূৰা ফ্ৰেছ হাৱা, চব ছাইডে একদম সেউজীয়া। তাৰপিছতে ধান কটা ছিজন চলি আছে ন, তো একদম পথাৰবিলাক পূৰা গল্ডেন হৈ আছে। আমাৰো ধানবোৰ আহি আছে বাৰু ঘৰলৈ। মই নেক্সট ব্লগত দেখাম দিয়ক আপোনালোকক। পথাৰত চাগে পিকনিক খাম নেকি পথাৰতে, মানে পিকনিক নহয় আৰু খানা এটা খাম। তো যদি খোৱা হয় দেখুৱাম দিয়ক আপোনালোকক আমাৰ পথাৰখন। এতিয়া আকৌ খানালৈ আহোঁ দেই। তো এতিয়া মোৰ বেঙেনা আৰু মটৰৰ ভাজিখন ৰেডি হৈ গ'ল। এইফালে বিট, গাজৰ, কেঁচা মটৰ দি পিনে চালাড এখন বনাই দিলোঁ। মানে কি হৈছে আজি বিশ্বৰ মানে আজি ছেটাৰডে যদিও বন্ধ, তাহাঁতৰ মানে কিবা ক্ৰিকেট মেটচ আছে, চ' সি মানে অফিচ যাব। তো সেইকাৰণে ভাতকেইটা সোনকালে বনাই দিছোঁ, সি যিহেতু যাবগৈ। আৰু এয়া দেখিছেনে মই মাছ খাই আছোঁ, মানে সি নাখায় কিন্তু মোক কিন্তু মানে লাগিবই মানে মোক নন ভেজ। সেইকাৰণে মই এতিয়া মানে মা আৰু মই খাম। বিলাহী আলু এনেকৈ টেঙা দি পিনে মাছ এখন বনাই লৈছোঁ আমি দুজনীয়ে। টিঙৰা মাছ আছিলে, মাছে আলুৱে বিলাহীয়ে বনাই আছিলোঁ, খুৱাইছোঁ ৰ'ব। তো মই এতিয়া আঞ্জাত মানে পানীখিনি দি ল'লোঁ, দি পিনে এতিয়া বিশ্বক ভাতকেইটা দিওঁগৈ। সি ৰখি আছে, তাৰ দেৰি হৈছে বোলে যাবলৈ। তো সেয়া আমি মানে কি হৈছে ঠাণ্ডা দিনত ৰ'দতে ভাতকেইটা খাওঁ। কি ৰ'দৰ পৰা একো দেখাই নাপাওঁ কেমেৰাটো। চ' এতিয়া ই খাইছে ভেজ, মই খাম নন ভেজ। আই এম এ নন ভেজ লাভাৰ। তাত বহি থাকিলে নহ'ব, ই অফিচ যাব। আজি আকৌ আমাৰ ওচৰৰে দাদা এজনে আকৌ জংঘল চাফাই কৰি আছে। তো এতিয়া বিশ্ব অফিচলৈ গ'ল। ইমান জলফাইবিলাক পৰি গৈছে। মই আজি দাদাজনক কৈছোঁ যে কলপাত কাটক, আজি কলপাততে ভাত খাম। তাৰপিছত দাদাই কৈছে বোলে কলৰ পটুৱা কাটিম। তো মইতো কি পটুৱা, মই মানে কেতিয়াও ভাত খাই পোৱাও নাই আৰু দেখাও নাছিলোঁ। মানে সেই কলগছডালৰ লেয়াৰ হৈ থাকে ন, সেই লেয়াৰৰ পৰা মানে এনেকৈ এটা দুটা লেয়াৰ মানে কাটি লৈছে। কাটি লৈ পিনে এতিয়া এই প্ৰচেছটো আপোনাক মই দেখুৱাই দিছোঁ, চাওক। আৰু যোনে মোৰ নিচিনাকৈ চিনি নাপায় বা নেজানে, তো তেখেতলোকে গম পাব পাৰিব যে এইখনকে পটুৱা বুলি কয়। আৰু আপোনালোকৰ ফালে কি বুলি কয় সেইটো মোক কমেণ্ট কৰি জনাবচোন। ইয়াতে ভাত খাব পাৰি ন, কি ধুনীয়া, কি ঠাণ্ডা হৈ আছে একদম। পাতৰ কিবা বনাই আছে নেকি, পটুৱা বুলি কয় বোলে, মই নাজানো। এই আঞ্জা সৰকি নাযায় ন? মই যে আঞ্জা সৰকি যাব নেকি। এটা ভাতহে খাব লাগে আৰু। দেখিছেনে কি মজাকে একদম পটুৱাত ভাত লৈ লৈছোঁ, একদম লাইফত ফাৰ্ষ্ট টাইম খাম। আজি প্লেটটো অলপমান সুকীয়া, কি মজা ন আজি প্লেটটো। ৱাও। এতিয়া আমি গোটেইকেইটা ৰ'দতে বহি কি ধুনীয়াকৈ ভাতকেইটা খাইছোঁ নহয়, বিৰাট ভাল লাগিছে। মানে ৰ'দটো পিছফালে পেলাই লৈ আমি এতিয়া লেকচাৰ মাৰি ভালকৈ ভাতকেইটা খাই লওঁ। আৰু আপোনালোকে যদি মোৰ কণ্টেণ্টবিলাক চাই ভাল পাই আছে তেনেহ'লে প্লিজ ছাপোৰ্ট মি বাই ছাবস্ক্ৰাইবিং মাই চেনেল। থেংক ইউ। এইকেইটা হৈছে আমাৰ ঘৰৰ মালভোগ কল। চেহেৰা দেখিছেনে, অৱস্থাই নাই। এই দেখিছে না মোৰ এইকেইডাল দাংবডি, পিছত সেইটো স্কোৱাছ, ইয়াতে খেতি কৰিব লাগিব। দিনটো কাম কৰি এলাহ লাগি গৈছেগৈ আৰু ফাইনেলি ত' টায়াৰ্ড।
লিষ্ট একদম ড্ৰাই হৈ গৈছে দেখিছে আপোনালোকে ৰাতিপুৱা শোৱাৰ পৰাই ধুনীয়াকৈ অকণমান ৰেষ্ট লৈ লওঁ তাৰপিছত একদম সন্ধিয়া লগ পাই আছোঁ 1 ঘণ্টামান শুই আহিলোঁ শুই উঠাৰ পিছত আৰু চিধা একদম পাকঘৰলৈ আহিছোঁ মানে কেঁচা পাকঘৰটোলৈ বোলো আজি মই ইয়াক কিবা এটা কৰিম আৰু মোৰ মানে খুৰাফাটি মাইণ্ডত কিবা কিবি চলি থাকেতো মানে মই সেই আৰু জেক অফ অল ট্ৰেডছ মাষ্টাৰ অফ নান মই চব পাৰোঁ মানে কৰিবলৈ কিন্তু মানে পাৰফেক্টলি একো নোৱাৰোঁ তো আজিৰ মানে এই কামটো হ'ব ওৱান কাইণ্ড অফ DIY মানে কি হৈছে পাকঘৰটোত মানে মাটিটো ফিল কৰিছোঁ ফাৰ্ষ্টত হা আৰু যেতিয়া আমি টাইলছ লগাইছিলোঁ টাইলছ লগাওঁতে মানে বহুতখিনি টাইলছ মানে ভাঙি গৈছিলে সেই ব্ৰকেন টাইলছবিলাক মানে মই ইয়াত লগাম বুলি ভাবিছোঁ কিমান দূৰলৈকে পাৰোঁ নাজানো এইটো ভিডিঅ'ত মই আপোনালোকক গোটেইখিনি দেখুৱাব নোৱাৰিম মোৰ কামটো কমপ্লিট হোৱাৰ পিছত লুকটো কেনেকুৱা হ'ল সেইটো মই নেক্সট ভিডিঅ'ত দেখাম কাৰণ এইটো ভিডিঅ'ত মোৰ কামটো কমপ্লিট কৰিব নোৱাৰিম মানে তো ভিডিঅ'টো চাই থাকক মানুহে চিমেণ্ট দিহে টাইলছ লগায় মই আকৌ মাটি দি টাইলছ লগাইছোঁ কিন্তু একচুৱেলি বেয়া হোৱা নাই আঠাটো কিন্তু মাটিটো ধুনীয়াকৈ লাগি ধৰে মোৰ আজিৰ এটা ইনচিডেণ্টৰ কথা কওঁ ৰ'ব আপোনালোকক মই আজি নহয় অফিচৰ পৰা আহি থাকোঁতে আজি মানে বিছৰ লগত অহা নাই আজি মই ইভিনিঙত মানে অকলে আহিলোঁ হা তো মই গাড়ীৰ কাৰণে যেতিয়া ৱেইট কৰি আছিলোঁ এখন I-20 হ'ব আই গেছ গাড়ীখনৰ নাম্বাৰটো বাৰু মই ফটো মাৰি ৰাখিছোঁ গাড়ীখন ৰিভাৰ্ছ কৰোঁতে মোক পুৰা ধাক্কা লগাই দিছে জানে মইতো একদম চিয়'ৰ মানুহটোৱে গাড়ী ভালকৈ চলাব নাজানে ইনফেক্ট মোক চৰিও কোৱা নাই আৰু কৈছে যে লাগিছে জানো তো এনেকুৱা মানুহৰ লগত কি কৰিব লাগে মোক কমেণ্ট কৰি জনাবচোন তেনেহ'লে ভিডিঅ'টো আজি ইমানতে সামৰোঁ আশা কৰোঁ আপোনালোকে আজিৰ এই ভিলেজ ষ্টাইল হোম ব্লগ এনজয় কৰিলে See you in the next vlog. Bye.